प्रमोद बर'नि दैदेननाय बिटिआर सोरखारा जाख'नाय गैयै गोग्गो सरखार खुंनायाव फेलें जामारबाय नामा? मोनफानि उनाव मोनफा सोराङाव फैदों जाख्ल'नायनि गोथां सावगारि। गबसा सुबा भिसिडिसिनि सिङाव PMAY न'नि मुङाव रां जाख्ल'नायनि अजद। जुनियर इन्जिनियार पेरिस बर' आरो गबसा सुबा भिसिडिसिनि चेयारमेन मुस्रिमा अन्जु बर'मोननि सायाव अजद। बे समाव रायजोफोरनि गेजेराव गिदिर सोंलु प्रमोद बर'नि सायाव। थांनाय 2020 मायथाइनि 27 जानुवारि खालाराव बर'फोरनि गेजेराव थामथि गोरोबथा अदेबानि गोजोन गोरोबथा बिटिआरआ जानानै थांदोंमोन। बेनि उनाव सोलायनायनि स्ल'गानजों इउपिपिएल दोलोआ बिजेपि आरो जिएसपि दोलोजों जथायै बिटिसि खुंथायखौ खुंनाया 1 बोसोर आबुं जाबाय। मख'नो गोनांदि बिटिआर हालामाव जाख'नाय गैयै गोग्गो सरखार खुंनायनि स्ल'गान होबोबाय थानाय प्रमोद बर'नि दैदेननाय सोरखारनि समावनो उदालगुरि जिल्ला भेरगाव जौगाखां खोन्दोनि सिङाव थानाय दक्षिण सिउनि गामियाव PMAY न'नि सायाव जाख्ल'नायनि गिदिर अजद सिखांदों। गुबुन फारसेथिं थांनाय समफोराव जाख्ल'नायनि फोरमान मोननाय भिसिडिसिनि चेयारमेनखौ बिटिआर खुंथायनि मावफुं सोद्रोमा राकेश ब्रह्मआ मासिनिफ्राय बोख्लायनाय नुनो मोनबोदों। बेबादि समावनो उदालगुरि जिल्ला भेरगाव जौगाखां खोन्दोनि जुनियर इन्जिनियार पेरिस बर' आरो गबसा सुबा भिसिडिसिनि चेयारमेन मुस्रिमा अन्जु बर'मोननि सायाव अजद सिखांदों जाख्ल'नायनि थार। दा बाथ्राया जादों जाख्ल'नाय भिसिडिसिनि चेयारमेन आरो जुनियर इन्जिनियारनि सायाव प्रमोद बर'नि दैदेननाय सरकारा मा राहा लागोन? बेयो रायजोफोरनि गेजेराव मोनसे गिदिर सोंलु जानानै दं। আচ্ছা, এইটো আয়ৰ ঘৰটোতো আপোনালোকে গমে পাইছে, দেখিছে কেনেকুৱা ধৰণৰ হৈছে। এতিয়া বহুদিনেই হ'ল মিস্ত্ৰী নাহা কাম কৰিব, ঠিকাদাৰে মাজে সময়ে আহি যিদিন যেনিবা চাই যায়, তথাপিতো যেনিবা ইয়াৰ কোনো ইনিচিয়েটিভ লোৱা নাই বা পইচা কিমান সোমাইছে মই নাজানিম। তথাপিতো ঘৰটো আপোনালোকে পইচা কাটাত সোমাই আপোনাৰ তাত নোসোমাই নেকি? যিজন বেনিফিচিয়াৰী তাতে সোমাব। 31 মই সোধোতে 31 সোমাইছে বুলি কৈছে। তাৰপিছতে আকৌ এনৰেকাৰ যিটো নেকি মাটি ভৰাব লাগে সেইটো তাৰমানে পইচাটো সোমোৱা নাই মই জানাত, আৰু এইটো সোমালে মাটিটো ভৰাই দিম বুলি কৈছে। এইটো চাই এতিয়া ঘৰটো যেনিবা এনেকুৱা কৰি আছে আৰু যিমানখিনি মানে সেই এতিয়া যিখিনি আহিব লাগে সেইখিনি এতিয়ালৈকে আহি পাইছে, তথাপিতো ঘৰটো এইখিনি কমপ্লিট হোৱা নাই। আৰু ইটাৰ ৰোডৰ যিখিনি নেকি ৰিং গাঁঠিব লাগে এজ ইট ইজ হোৱা নাই। এইখিনি আৰু গাঁওখনৰ নাম কি? গাঁওটো আমাৰ এইটো দক্ষিণ শ্ৰেণী বুলি কয়। দক্ষিণ শ্ৰেণী বেনিফিচিয়াৰীৰ নামটো আমাৰ এই ডিজু বড়ো। আপুনি কি হয়? মই তাৰে ভাই হয়। চেয়াৰমেন কোন আছে? চেয়াৰমেন আমাৰ অনিমা অঞ্জু বড়ো। কামটো ভাল হোৱা যেন লাগে নেকি আপোনাৰ? ভাল হোৱা মানে মোৰ মতে এটা ইমান ঠিক পোৱা নাই আৰু যিমানখিনি হেৰুৱা লাগিছিল সেইখিনি হোৱা নাই। মুঠতে অলপ চাই চিন্তি বনালে ভাল হয়। আপোনালোকে দেখিছে যে ভিতৰটো অলপ সৰু হৈছে, চাপৰ হৈছে। সেইটো বা এতিয়া ঠিকাদাৰ আকৌ বেনিফিচিয়াৰীৰ লগত কি বা আলোচনা কৰি দাই বনাইছে এইটো মই নাজানো, তেখেতসকলে জানিব। ঘৰটো মানে ভাল হৈছে নে আপোনাৰ মতে? মোৰ মতে এতিয়া কাম যে কৰিলে ভাল হয় বেয়া হয় কমপ্লিট হ'লে মই গম পাম। যি ৰদ দিব লাগিছিল সেইটো দিয়া নাই হৈছে। 6 ফুটতে কইলটো বান্ধিব লাগে, সেইটো বান্ধা নাই। 8 ফুটত বান্ধি বা 10 ফুটত বান্ধি নহয় জানো। ৰড আৰু খুঁটা এই মুধাৰ খুঁটাটো ওপৰতে ঢালাই দিছে, মানে পোষ্ট দিয়া নাই আৰু এইটো ওপৰতে হেৰি কৰি দিলাম। ইটাৰ ওপৰনো ক'ত আৰু পোষ্টডাল থাকিব নহয় জানো। এইটোৱে আৰু পোষ্টবিলাক তলৰ পৰা বনা নাই, এইটো বনা নাই, মুধাৰটো বনা নাই। বাকীখিনি বনাইছে, কোণা 4 কোণাটো বনাইছে। এইটো মুধাৰটো আৰু এইটো এই বাৰাণ্ডাখিনি এডাল থাকে না, আৰু পশ্চিম ফালৰ এই উত্তৰ ফালৰ মাজৰটো মানে 4টা পোষ্ট তলৰ পৰা আনিছে, বাকীবিলাক ওপৰতে বনাই থৈ দিছে।